নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নিয়োগ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটি ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক। ভিডিঅ'টি আপুনি শেষলৈকে চাব, তেতিয়া আপুনি ভালদৰে বুজি ল'ব পাৰিব। বলক আমি আজিৰ বাতৰিটি চাই লওঁ। চাওক, আজিৰ বাতৰিটো আহিছে নটিচ এখন আছে। চাওক, নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2019-20। চাওক, 2019-20ত যিসকলে নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপৰ কাৰণে এক্সামিনেশ্যন দিছিল, তেওঁলোকৰ কাৰণে এই জাননীটো। চাওক, এই জাননীখনত দিছে, ইয়াৰ দ্বাৰা জনোৱা হয় যে বিগত 3 তাৰিখ 11 মাহ 2019 তাৰিখে অষ্টম শ্ৰেণীৰ বাবে অনুষ্ঠিত হৈ যোৱা 2019-20 বৰ্ষৰ নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ পৰীক্ষাৰ ফলাফল অহা 2 জুন 2020 তাৰিখে ঘোষণা কৰা হ'ব। ফলাফল মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ চৰকাৰী ৱেবছাইট www.madhyamik.assam.gov.in যোগে উপলব্ধ হ'ব। আৰু চাওক, ইয়াৰ উপৰিও পৰীক্ষাৰ কেন্দ্ৰসমূহত হোৱাটছএপ আৰু ইমেইলৰ জৰিয়তেও এই ফলাফল সহজলভ্য কৰা হ'ব। আৰু বিদ্যালয়ৰ অধ্যক্ষ, বিদ্যালয়ৰ প্ৰধান তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰীক্ষকসকলৰ ফোন যোগে ফলাফলৰ বিষয়ে অৱগত কৰাব পাৰিব। আৰু চাওক, উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে যথাসময়ত ভাৰত চৰকাৰৰ অধীনৰ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল তথা ৱেবছাইট www.scholarship.gov.in ৰ জৰিয়তে নিজৰ যাৱতীয় নথিপত্ৰৰ সৈতে পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ বাবে নেশ্যনেলাইজড বেংকত একাউণ্ট থকাটো বাধ্যতামূলক। আৰু চাওক, পঞ্জীয়নৰ পিছত ভাৰত চৰকাৰৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা প্ৰত্যক্ষভাৱে জলপানী ধন বছৰি 12,000 টকাকৈ শিক্ষাৰ্থীৰ বেংক একাউণ্টত জমা হ'ব। ইয়াৰ উপৰিও প্ৰতি বছৰে যথাসময়ত এই পঞ্জীয়ন ৰিনিউৱেল অৰ্থাৎ নৱীকৰণ কৰিব লাগিব। আৰু চাওক, ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল, চাওক, যিসকল শিক্ষাৰ্থীয়ে নেশ্যনেল মেৰিট কাম যিসকল শিক্ষাৰ্থীয়ে চাওক 2019-20 বৰ্ষৰ ক্লাছ 8 অষ্টম শ্ৰেণীৰ বাবে চাওক নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপৰ বাবে চাওক 3 তাৰিখ 11 মাহ 2019 তাৰিখে যি পৰীক্ষা দিছিল, সেই পৰীক্ষাত যিসকল উত্তীৰ্ণ হ'ব, চাওক, উত্তীৰ্ণ হোৱাসকলৰ বাবে চাওক, উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে যথাসময়ত ভাৰত চৰকাৰৰ অধীনৰ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল তথা ৱেবছাইট www.scholarships.gov.in ৰ জৰিয়তে নিজৰ নাম যাৱতীয় নথিপত্ৰৰে সৈতে পঞ্জীয়ন কৰিব লাগিব। আৰু চাওক, ইয়াৰ বাবে নেশ্যনেলাইজড বেংকত একাউণ্ট থকাটো বাধ্যতামূলক। চাওক, যিসকল শিক্ষাৰ্থী উত্তীৰ্ণ হয়, তেওঁলোকে এটা নেশ্যনেলাইজড বেংকত নিজৰ এটা বেংক একাউণ্ট অতি সোনকালেই খুলি লওক। আৰু চাওক, পঞ্জীয়নৰ পিছত যিহেতু ভাৰত চৰকাৰৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা প্ৰত্যক্ষভাৱে জলপানী ধন বছৰি 12,000 টকাকৈ শিক্ষাৰ্থীৰ বেংক একাউণ্টত জমা হ'ব। আৰু চাওক, ইয়াৰ উপৰিও প্ৰতি বছৰে যথাসময়ত এই পঞ্জীয়ন ৰিনিউৱেল অৰ্থাৎ নৱীকৰণ কৰিব লাগিব প্ৰতি বছৰে এই জলপানীটো পাবৰ বাবে। তেনেহ'লে বন্ধু বান্ধৱীসকল, এইটো এটা অতি সুখবৰ, কিয়নো অষ্টম শ্ৰেণীৰ পৰা যদি এজন শিক্ষাৰ্থীয়ে বছৰি 12,000 টকাকৈ লাভ কৰে জলপানী হিচাপে, তেওঁ পঢ়া শুনাত ভালেমান উপকৃত হ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, যদি আপোনাৰ সম্পৰ্কীয় কোনোবাই যদি এই চাওক বিগত 3 তাৰিখ 11 মাহ 2020 তাৰিখে অষ্টম শ্ৰেণীৰ চাওক নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ পৰীক্ষা দিছিল, তেওঁক এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, কিয়নো তেওঁ তেতিয়া গম পাব যে পৰীক্ষাৰ ফলাফল চাওক অহা 2 জুন 2020 তাৰিখে ঘোষণা কৰা হ'ব। আৰু চাওক, ঘোষণা কৰা হ'ব ৱেবছাইট www.madhyamik.assam.gov.in যোগে উপলব্ধ হ'ব। আৰু লগতে চাওক, পৰীক্ষা কেন্দ্ৰসমূহত হোৱাটছএপ আৰু ইমেইলৰ জৰিয়তেও এই ফলাফল সহজলভ্য কৰা হ'ব। আৰু বিদ্যালয়ৰ অধ্যক্ষ, বিদ্যালয়ৰ প্ৰধান তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰীক্ষাৰ্থীসকলক ফোন যোগে ফলাফলৰ বিষয়ে অৱগত কৰাব পাৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আপোনাৰ যদি কোনোবা সম্পৰ্কীয়ই এই পৰীক্ষাটি দিছিল, তেওঁলৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক। আৰু তেওঁ অতি সোনকালেই ৰিজাল্ট দিয়াৰ অতি সোনকালেই তেওঁৰ ৰিজাল্টটো পোৱাৰ পিছত যাতে তেওঁ এই যাৱতীয় নথিবিলাক যা যোগাৰ কৰিব পাৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ বাতৰিটি এইটোৱে আছিল। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰেই আমি আগবঢ়াই যাম।
সকলোবিলাক খবৰ আগলৈ এনেদৰেই পাই থাকিবলৈ নিয়োগ আসাম চেনেলটি সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক আৰু ভিডিঅ'টি আপুনি লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটি সাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ জয় আই অসম